স্বাগতম জানাইছো মোৰ নতুন এটা ভিডিঅ'ত নবজিত দাস ইউটিউব চেনেলত আজি উপস্থিত আছো আমবাগান এ অটোমোবাইলছ বাজাজৰ শ্বৰুম ইয়াত দেখুৱাম আমি বাজাজৰ কি বাইক নতুনকৈ লঞ্চ হৈছে আৰু ইয়াৰ মূল্য কিমান হয় কিমান কম দামত বাজাজে ফাইনেন্স কৰি দিব বাইকখন সকলো কিছু কম আমাৰ লগতে দাদা আছে মেনেজাৰ তেখেতৰ পৰা মই তেখেতক স্নেহ কৰিছো প্ৰথমে স্বাগতম জনাইছো আপোনাৰ নামটো ক'ব দাদা ৰতন বণিক আছে হয় দাদা এতিয়া আমাক সকলোখিনি ক'ব তো ভিডিঅ'টো চাই থাকক প্ৰথমতে মই এতিয়া আপোনালোকক এটা ৱাক এৰাউণ্ড দি লৈছোঁ ডিলাৰখনৰ ইয়াতে সকলোবিলাক বাইকেই পোৱা যায় বাজাজৰ আপুনি যি লাগে সকলোবিলাক বাইকেই পাব এটা ৱাক এৰাউণ্ড দি লৈছোঁ ডিলাৰখনৰ এতিয়া আমাৰ লগত বণিক দা আছে বণিক দাই ক'ব বণিক দা এখন কি বাইক এখন পালসার P150 নিউ জেনারেশন হয় ইয়াৰ আপোনাৰ অন ৰোড প্ৰাইস আছে 1,42,000 অন রোড এখন কি পালসার P150 নতুনকে নতুন মডেল নিউ জেনারেশন নতুনকে লঞ্চ কৰিছে ন এখন নতুনকে লঞ্চ হৈছে P150 পালসার খুব ধুনীয়া লাগে দেখাত খুব এটা নেকেট লুক দিছে বাইকখনত ৰিয়াৰ বোথ দুইটা ডিস্ক ব্ৰেক আছে এবিএস দুইটা চেনেল আছে ন ফ্ৰন্ট দুইটা এখনৰ দাম কিমান হৈ গ'ল বুলি ক'লে 1,42,000 অন রোড এখন একদম কিমান লো ডাউন পেমেন্টত ওলাব 30,000 ওলাই যাব আমাৰ ইয়াত ফাইনান্সৰ সুবিধা আছে আমাৰ এলএফটি ফাইনান্স আছে বাজাজ ফাইনান্স আছে টাটা ফাইনান্স আছে তিনটা ফাইনান্স আছে ন আমি ইয়াতে কৰি দিম হয় একো অসুবিধা নাই সব আমি কৰি দিম 30,000 টকা দিলে ওলাই যাব নেক্সট আহি গ'ল কি এখন পালসার 150 নেক্সট জেনারেশন এইখন আছে আপোনাৰ সিঙ্গেল ডিস্ক হয় এইখনৰ দাম আছে 137 এখন নতুনকে লঞ্চ কৰিছে ন কিমান দিন মান হৈছে এখন লঞ্চ কৰা আপোনাৰ এক মাহ মান প্ৰজেক্টৰ হেডল্যাম্প আহে ন আপুনি হ্যান্ডেলটো অলপ এনেকে দেখাব বহি পেলাই খুব সুন্দৰ লুক এইটো চাব পাৰে খুব সুন্দৰ লুক এখন কিমান লো ডাউন পেমেন্টত আহিব এইখন 30,000 ওলাই যাব ন বাজাজ এলএনটি আৰু আপোনাৰ হেৰি আছে টাটা ফাইনেন্স হয় নেক্সট আমাৰ শ্বৰুমতে হৈ যাব কাস্টমাৰ কোনো বেংকে দৌৰিব নালাগে খুব সুবিধা আছে ন নেক্সট এখন আহি গ'ল ডমিনাৰ খুব ডিমান্ডিং বাইক এখন ডমিনাৰ 250 খুব এগ্ৰেছিভ লুকত আছে এখন বাইক খুব সেলিং হয় ন এখন বাইকৰ ডিমান্ড বেছি ন ডিমান্ড আছে এখন আপোনাৰ ডুৱেল চেনেল এবিএস আহে ডমিনাৰ 250 হয় এখনৰ প্ৰাইস কিমান অন রোড এইখনৰ অন ৰোড প্ৰাইস আছে আপোনাৰ 2,07,000 অন ৰোড আৰু এখন কিমান লো ডাউন পেমেন্টত আহিব 50,000 এখন ৰেডিয়েটৰ আছে ন ৰেডিয়েটৰ আছে দেখিব পাইছে ৰেডিয়েটৰ খুব পিকআপ বাইক আৰু আপসাইড ডাউন ফক্স আহিছে ন এটো আপসাইড ডাউন ফক্স আহিছে প্ৰজেক্টৰ হেডল্যাম্প আহে নে এখনতো এইখন প্ৰজেক্টৰ হেডল্যাম্প এখন এলইডি ন এলইডি সেটআপ আহে ন এলইডি সেটআপ আহে খুব ধুনীয়া এখন আপুনি এবাৰ বহি দেখাব খুব ধুনীয়া লুকস এখনৰ একদম গপস লাগে বাইকখন দেখিলে হেভি এখনৰ দাম 2,07,000 কিমান লো ডাউন পেমেন্টত ওলাব 50,000 ওলাই যাব ন দেখিব পাইছে ফ্ৰন্টৰ ডিস্ক ব্ৰেক এবিএস আছে বেকতো ডিস্ক ব্ৰেক এবিএস আছে আপনে আপসাইড ডাউন ফক্স আহে ইউএসডি ফক্স ৰেডিয়েটৰ আছে খুব সুন্দৰ নেক্সট আহি গ'ল এখন পালসার 150 জেনারেল 150 ন আগৰ মডেলখন এইখনৰ দাম আছে আপোনাৰ 1,38,000 এখন কিমান দিলে ওলাব এইখনত আপোনাৰ 30,000 ওলাই যাব ন নেক্সট আহি গ'ল পালসার পালসার এইটো আছে N125 ন এইখনৰ অন রোড প্ৰাইস আছে আপোনাৰ 1,28,000 আৰু এইখনত আপোনাৰ 20,000 ডাউন পেমেন্ট হয় 20,000 ডাউন পেমেন্ট দিলে ওলাই যাব খুব ধুনীয়া কালাৰ অৰেঞ্জ কালাৰত আছে এখনত ৰিয়াৰ ডিস্ক আছে নে কালাৰটো আপুনি ভ্যাৰাইটিজ কালাৰ পাই যাব ইয়াৰ চাৰিটা কালাৰ আছে হয় অৰেঞ্জ আছে আপোনাৰ ৰেড আছে আৰু গ্ৰে কালাৰ আছে ব্লু কালাৰ চাৰিটা কালাৰ আহে ন এখনত আপোনাৰ সাসপেনশনটো ইয়াত আছে ন বেকৰ সাসপেনশন আপোনাৰ ফ্ৰন্টত ডিস্ক ব্ৰেক আছে 125 সিসি যদিও এখন খুব ধুনীয়া এগ্ৰেছিভ লুক এটা দিয়ে নেক্সট আহি গ'ল এখন পালসাৰ কি এইখন আছে পালসাৰ F250 ন এখনো বেছি নোহোৱা নাই লঞ্চ কৰা ন এইখন হৈছে অলপ দিন হয় এখন আপোনাৰ ছমাহ মান হৈছে ন এখনৰ দাম কিমান হয় এইখনৰ দাম আছে 1,71,000 অন রোড ন অন রোড এখনৰ স্পেসিফিকেশন কি আছে এখনৰ ডুৱেল চেনেল এবিএছ এয়া দেখিব পাইছে ডুৱেল চেনেল এবিএছ প্ৰজেক্টৰ হেডল্যাম্প আহে
প্ৰজেক্টৰ হেড আৰু এইটো হেৰি ইঞ্জিন ন লিকুইড কুল ইঞ্জিন হয় ন লিকুইড কুল এইটো ডিসপ্লেটো সব এলইডি ডিসপ্লে আছে এলইডি ডিসপ্লে আছে এলইডি ডিসপ্লে আছে চার্জিং পয়েন্ট আছে ন আজিকালি এইটো কমন হয় ইউএসবি চাৰ্জিং পইণ্ট এটা মোবাইল চাৰ্জ দিবলৈ সুবিধা হয় আৰু টেংকি কেপাচিটি কিমান ইয়াৰ টেংকি কেপাচিটি 14 লিটাৰ ন ডুৱেল চেনেল এবিএছ আৰু লিকুইড কুল ইঞ্জিন হয় ন এইটো লিকুইড কুল ইঞ্জিন এইটো দেখিয়া হৈছে লিকুইড কুল ইঞ্জিন ইঞ্জিনটো হিট নহয় খুব ধুনীয়া খুব সেলিঙত আছে এখন বাইক আপোনাৰ ইঞ্জিনতো ডুৱেল টন কালাৰ দিছে ন এইটো ইঞ্জিনটোতো আপোনাৰ ডুৱেল টন কালাৰ দিছে খুব ধুনীয়া লাগিছে নেক্সট আহি গ'ল এখন এডভেঞ্চাৰ ন এডভেঞ্চাৰ 220 বাজাজ আৰু এইখনৰ অন ৰোড প্ৰাইচ আছে 1,70,000 এখন কিমান লো ডাউন পেমেন্টত ল'ব 40,000 একবাৰ বহি দেখাব আপুনি হয় খুব ধুনীয়া লাগিছে ব্ল্যাক এন্ড ক্ৰম কালাৰত আছে ন এইবিলাক ক্ৰম ফিনিশত আছে অলপ সাপৰ ৰাইডাৰৰ কাৰণে এখন ভাল হয় আৰু লং জাৰ্নি কৰিবলৈ এখন বিশেষকৈ ভাল হয় ন এখন চলাবলৈ লং জাৰ্নি কমফৰ্টেবল হয় বেক পেইন চেক পেইন নহয় কেতিয়াবা লং ড্ৰাইভত গ'লে আপোনাৰ ভৰি বিষায় এইখন দেখোন নহয় এইখনো লিকুইড কুল ইঞ্জিন হয় ন এইখন লিকুইড কুল ইঞ্জিন অইল কুল ইঞ্জিন খুব ক্ৰমত আছে আৰু এবিএছ আছে ন এবিএছ আছে খুব ধুনীয়া লাগিছে তো বন্ধুসকল চাই থাকক ভিডিঅ'টো বাহিৰতো কিছুমান লাইন আপ আছে মই দেখাই আছোঁ এতিয়া আপোনালোকক তো ভিতৰৰ সম্পূৰ্ণ যি বাইক আছিল কভাৰ কৰিব আছিল দেখুৱালোঁ এতিয়া মই আপোনালোকক ডিলাৰখনৰ বাহিৰটো দেখুৱাই লৈছোঁ এয়া দেখিব পাইছে এ অটোমোবাইলছ বাজাজৰ শ্ব'ৰুম নতুনকৈ খোলা হৈছে এইখন এইপিনে লাইন আপখিনি দেখাম অলপ পিছত মই ইয়াতে অলপ কম ৰেঞ্জৰ বাইক আছে কি কম ৰেঞ্জত পোৱা যায় সেই দেখাম তাৰ উপৰি মই নতুনকৈ একদম নতুনকৈ লঞ্চ পিৰিয়ড হট চেলিং বাইক বাজাজ পালচাৰ N160 মই এটা ৱাক এৰাউণ্ড দি লৈছোঁ বাইকখনৰ খুব ধুনীয়া কালাৰত আছে ব্লু এয়া N160 দেখিব পাইছে প্ৰজেক্টৰ হেডলেম্প আহে ডুৱেল চেনেল এবিএছ আহে 160cc বাইক বনিক দা ক'ব এইখনৰ বিষয়ে এইখনৰ আপোনাৰ অন ৰোড প্ৰাইচ আছে 1,43,000 এখন কিমান ডাউন পেমেন্টত ওলাব আপোনাৰ 40,000ত ওলাই যাব 40,000 ওলাই যাব ন এখন খুব চেলিং হৈ আছে ন বাইকখন এইখনৰ ডুৱেল চেনেল এবিএছ আছে প্ৰজেক্টৰ হেডলাইট আছে এলইডি ডিসপ্লে এলইডি ইণ্ডিকেটৰ আহে আৰু তিনটা কালাৰত পাই যাব আপোনাৰ হয় ব্লু আছে ব্লেক আছে আৰু ৰেড আছে তিনটা কালাৰত এখন কিমান স্পীড গিয়াৰ বক্স 5 স্পীড ন 5 স্পীড গিয়াৰ বক্স খুব সুন্দৰ এতিয়াতো সকলোবিলাকেতো দামী বাইক ল'ব নোৱাৰে 1.5 লাখ টকীয়া বাইক হয়নে অলপ কম ৰেঞ্জত বাইক কি পোৱা যায় এতিয়া আমাৰ কম ৰেঞ্জত আছে প্লেটিনা 100cc প্লেটিনা 110 এখন প্লেটিনা 100cc আৰু এখন 110 ন 110 খনৰ দাম কিমান হয় 110 খনত আছে আপোনাৰ 85,000 আৰু 100cc খনত 100cc খনৰ দাম আছে আপোনাৰ এইখনৰ দাম আছে 83,000 এখন কিমান দিলে ওলাই যাব এইখনত আপোনাৰ 15,000 ওলাই যাব 15,000 টকা দিলে বাইক পাই যাব ন ঠিকে আছে নেক্সট আহি গ'ল সিটি বাজাজ সিটি এখনৰ দাম কিমান এইখনৰ দাম আছে আপোনাৰ 91,000 অন ৰোড প্ৰাইচ এইখিনি আমাৰ অন ৰোড প্ৰাইচ কৈ আছে ন এখনত কিমান লো ডাউন পেমেন্টত ওলাব এইখনতো আপোনাৰ 15,000 ওলাই যাব 15,000 টকা দিলে পাই যাব ন ঠিকে আছে লাইন আপ পালচাৰ ইয়াত সব 125 150 সকলোখিনিয়ে আছে এইখিনি বাইক মই একবাৰ দেখুৱাই দিছোঁ এইখিনি ভিতৰত কভাৰ কৰিলোঁ দামখিনি